আছিল হাতীটো ৰাতি 2টা বজাত আহিছিল। কেতিয়া আছিল মানে কেতিয়া ভাঙালে আপোনাৰ ঘৰটো? 25 তাৰিখ। 25 তাৰিখে লিখা তাৰ পিছত আকৌ অহা বুলি শুনিছো। মানে 25 তাৰিখ 2টা 10 মান হৈছিল আৰু আহি পালে এইটো ঘৰ ফাৰ্ষ্ট মাৰছে, সেকেন্ড ঘৰ এইটো, থাৰ্ড নম্বৰ ঘৰ আমাৰটো মাৰছে। আমিতো ভিতৰত আছো, পলাবই পৰা নাই, পুৰা মাৰি পালে সোমাই গৈছিল, চাউল খাইছে আৰু কিবা ডেকচি আৰু কুকাৰ বেয়া হৈ গেল, চব্জিও খাইছে আৰু ইয়াতে সোমাই গৈছিল ভিতৰলৈকে। এটা আছিল আৰু ইফালে দি যাই পালে আগফালে আৰু মাৰছে, আগফালে মাৰছে, তাতে ফেন বেয়া হ'ল। কাৰেণ্ট নাছিল তাৰমানে তেনেকুৱা? কাৰেণ্ট আছিল। এনেই নিশা কিমান মান বজাত হৈছে? 2:30 আৰু মানুহ কেনেকুৱা কি কৈছে? মানুহ দেউতা আৰু মই আছো, বাকী মানুহ মোৰ ছোৱালীহঁতৰ সিহঁতৰ ঘৰত সোমাই। তাৰপিছত কোনোবা আহত হৈছে নেকি? এইটো ঘৰৰ ল'ৰা আছিল, তাৰ ভৰি ভাঙছে, তাৰ মাৰ ইয়াতে কাটাইছে, চিলাই মাৰছে। গছকি গৈছে নেকি? গছ নাই, টিঙেদি কাটিছে আৰু পোৱালিটো ভৰি ভাঙি গৈছে। সিহঁতে তেজপুৰত আছে, মেডিকেলত আছে। এইটোৱে 25 তাৰিখ। চৰকাৰে আমাৰ যিটো এতিয়া ভাঙিল, আমাৰ লছ হ'ল, এইটো দিলে ভালে আছিল আৰু আমাৰ এইটো বাগান এৰিয়াটো কাৰেণ্ট ঝাটকা দিলে ভাল আছিল। আহিয়ে থাকে, কালিও 2টা আছিল, হাতী আহিছিল, কালি আৰু আহিছিল, 2টা আহিছিল, ইয়াতে আছিল। আপোনাৰ ঘৰলৈ ফৰেষ্টাৰৰ পৰা কোনোবা আহিছিলে চাব? এজন আহিছিল কালি, নামটো নাজানো, গংগাজুলিৰ বুলি আহিছিল। ক'ৰ পৰা? গংগাজুলি। চাই গৈছে, ই কৈছে যে কাগজ পত্ৰ বনাবি, গাঁওবুঢ়া চাৰ্টিফিকেটটো লৈ আহিবি, মই আনছো। কালি এজন আহিব বোলে ল'ব। আপোনাৰ ঘৰটো মানে ধ্বংস কৰি গ'ল, কেনেকৈ বাচিলে? মই কেনেকে বাচলো, মই পলাইছো ঘৰৰ পৰা। এইফালে ভাঙতে কেনেকে ওলালো মই গম নাপালো, ভয়তে পলালো আৰু তাৰপিছত এইফালে একটা ভাঙি আছিল, ইফালে গোটাই মই পলাইছো আৰু ভয়তে। এতিয়া কি জনাব চৰকাৰক? এতিয়া আমাকে ঝাটকা তার লাগে আৰু ঘৰটো ব্যৱস্থা ভাল কৰিব লাগে, এইটোৱে। এতিয়ালৈ ফৰেষ্টৰ পৰা কোনোবা চাব আহিছে নে? অহা নাই, এতিয়ালৈকে অহা নাই। আৰু মানে হাতী বোলে দুদিনকে আহিছে? যোৱাকালি আহিছে, আজি ৰাতি আহিছে 2টা, আমি ভয়তে পলাইছো আৰু আৰু মই অকলে থাকো ঘৰতে। আলহীকেইটাতো সদায় নাথাকিব, একদিনহে থাকিব, সদায়তো নাথাকিব। এতিয়া মোকো ভয় লাগি আছে, এতিয়া কোনো নাই আৰু ল'ৰা নাই, অলপ ব্যৱস্থা কৰিলে ভাল আছিল আৰু। আমাৰ হাতী আহি থাকে ইয়াতে। এইটো কোন বাগানো? এইটো বাউজুলি বাগান। হাতীটো আহি থাকে, সদায় আমাক দিগদাৰ কৰে। এইফালে আমাৰ মেনেজাৰে গাড়ী দি দিয়ে, এইফালে ড্ৰাইভাৰ নাথাকে। কালি কেনেকে ফোন কৰি ড্ৰাইভাৰ অহা নাই, গাড়ীও অহা নাই। চৰকাৰ কি অৱস্থা কৰিব? গাড়ী আমাৰ ঘৰ ভাঙছে, লাইট কালি 4টা ঘৰ ভাঙছে। চৰকাৰে আমাক ঝাটকা দিয়াৰ কাৰণে অৱস্থা কৰিব লাগিব চৰকাৰে। কাৰণ এতিয়ালৈ ঝাটকাটো দিয়াই নাই আমাক, ব্যৱস্থা কৰিব দিব লাগে। আমাৰ ঘৰকেইটা ভাঙি আছে, ঘৰকেইটা চৰকাৰে বনাই দিব নাই ঠিক নাই, এই চৰকাৰে বনাই দিব লাগে ঘৰকেইটা। ঝাটকা লাইটটো দিব লাগে আমাক, এইটো আমাৰ দাবী। যোৱাকালি ৰাতিপুৱা হাতী আহিছিলে আমাৰ ঘৰ পিনে, আহি পেলাই এইটো চাইডত পুৰা ভাঙি ফালে গুচি গেল আৰু নেক্সট দিন আকৌ আহিছে, আকৌ আহি পেলাই আমাৰ ঘৰতো আহি পেলাই একেবাৰে ডাইৰেক্ট হিট কৰিছে আৰু আমি চবে চাইছো, ডাইৰেক্ট হিট কৰি পেলাই কি কৰিম আৰু আমি পলাব চান্সে পোৱা নাই, যেন পলাই পেলাই আহিলো আৰু তাৰপিছত আৰু জীৱনটো ৰক্ষা হ'ল। এতিয়া চৰকাৰক জনাই আছো যে মানে আমাৰ সুৰক্ষা কিবা এটা ব্যৱস্থা শীঘ্ৰে কৰি দিলে মানে আমাৰ ভাল আছিল আৰু মানে আমি আৰু কি কৰিম আৰু জীৱনটোতো সুৰক্ষা নৰাখিলে আৰু আমাৰ জীৱনটো কি হ'ব আৰু আমাৰ জীৱনৰ কাৰণে। চৰকাৰী বিষয় বা ফৰেষ্টৰ পৰা চাবলৈ আহিছে নে? নাই, এতিয়ালৈকেতো একো অহা নাই, কোনো মেনেজমেণ্টেও অহা নাই, না কোনো হেৰি অহা নাই। আপোনালোকে ফাৰ্ষ্টত আহিছে আৰু আমাক কিবা এটা প্ৰব্লেম হৈছে বুলি আপুনি
কৈ আছে তো সেইটো আৰু কৰা নাই, সেইটোতো এতিয়ালৈকে নকৰে। এতিয়ালৈকে কৰা নাই। মানে বাগানৰ ফালৰ পৰা কোনো বাগানৰ ফালে একো সুবিধা এটা পদবী মানুহ অহা নাই। সেইটো মানে আৰু একো অহা নাই আৰু ব্যৱস্থা, এইটোৱে ফাৰ্ষ্ট মানে হাতী অহাটো। এতিয়া মানে চৰকাৰক আৰু কি বিচাৰো, চৰকাৰে জানে, চৰকাৰে নিজে গম পায় যে কিমান আমি দুখিত আছো আৰু এইটো চাই পেলাই ঘৰটো ভাঙিছে, হেৰি কৰিছে। চৰকাৰে নিজে এইটো ভাবিব লাগে যে কি কৰিব লাগে, সিহঁতৰ সুৰক্ষা কেনেকুৱা কৰিব লাগে, এইটো চৰকাৰ নিজে ভালকে জানে। সেইকাৰণে আৰু হেৰি মানে কিবা এটা ভাল ব্যৱস্থা কৰিলে সেইটোও ভাল, আমাৰ জীৱন বাঁচাৰ কাৰণে ভাল লাগে। তেতিয়া লাগিব আৰু চৰকাৰ আমাৰ ফালে আছে বুলি ভাবিম আৰু আমি। हाथी आले हम तो हम जहाँ बुआरी कौन दिए, बेटा कौन दिए, मोटा तो ड्यूटी में रहे और मोर नाती गला कौन दिए रहे, जहाँ तहाँ हो गए सीते छान गेले घर में जाके घुमा ले भय हो गए और कहाँ मोम कहाँ छालाई ना पत्ता हो गए ओरकम हो गया। अंदर सीते छन हो गए, भय डर हो गए। वही टाइम अंदर के बाथरूम भी लगसे, पेशाब लगसे, पानी प्यास लगसे, की करबो ओरकम है के रही अंदर से भागली कष्ट मष्ट मोर दुईटा नाती लेके माँ भागली बोले भय डर से ए माँ मदद कर सहायता कर अंदर के यार तो चली जा जी खाबर है खा और चली जा बस मोर बुआरीटा मोर बेटा और मोर घर वाला तो भीतरे आहें कुप्पी आहें भये कि 3टा बजत যোৱাকালি 3টা বাজিছিল ছিল। তেতিয়াও টোপনি নাই, অহাকালি টোপনি, আজি ৰাতি টোপনি নাই। আজি 2টা বজাত আহিছিলো, তেতিয়া এতিয়া আছিলো, পলাই যোৱা নাছিলো। ধান্দাত আছিল মানে ঘৰটো ভাঙা নাই। ঠেং ভাঙি গেলে আৰু মাইকিকের সির কাটাই যায় হে और के 8টা বা 9টা सिलाई হলে বলতে না পারি, ফোন বন্ধ নাই হচ্ছে, ওকে কাহা লাগলেন বলতে না পারি, বলতে না পারি। हमदर के घर भांगी दी होता हमदर के टींग लगे और कम रहे ओटा बनाई देते लगे और हमदर के झटका तार देते लगे तो हमदर किरकम থাকবো हमदर आगे पीछे आप कहाँ जाए के भागू, आज ही भागली काली भागले, सब दिन तो मैं भागते ना पारी, मोर नाती पुती भागते पारे, मैं तो भागते नहीं पारी ना, मैं तो भागते नहीं पारी। मोके बाँचाते मोर नाती বা मोर बुआरी বা मोर घर वाला কিবা একটা ঠেং ঠেং বেয়া হয়ে যেতে কি হবে কারো তো নহয় না, নিজের ফালে দি বনাই আছে, এটা আমার নিজের ঘর বনা বাঁচাবার কারণে এইগুলা বস্তু গিলা হয়েছে। ওদের কালি আইছে, যোৱা কালি আইছে, টার্গেট আছে, যদি ইনফর্ট যদি মানুহ এটা ডেট হয় তেতিয়া সরকারে কি কৰিব, এটা কি কি সরকারের উপর সরকারে কি দিব আৰু এনেকা এটা গুণাতাৰ দিব আৰু কি কব, কি দিব আৰু হাতী আহিব নোৱাৰাকৈ ব্যৱস্থাটো কৰি দিব লাগে। ইয়াতে ফৰেষ্টৰ ডিপাৰ্টমেন্ট ফুৰি আছে, ৰাতিপুৱাটো কোনটো ডিউটি কৰে, ডিউটি নকৰে, কি ফেসিলিটি দিছে। কালি টার্গেটত আছে, 2 দিন আমি আছো, আমার ভাই বন্ধু ইয়াতে ঘৰত 2 জন, মোৰ ঘৰত টার্গেটত আছে, মানে তার অ্যাটেম্প টু মার্ডার ইয়াতে। এইটো ফেসিলিটি কোনে দিব, যদি ইন কেস কিবা একটা ব্যক্তি কাৰণত কিবা যদি হৈ যায় তেতিয়া সরকারে এইটো সরকারে ৰখি থাকিম। আমাক ইয়াতে মেইন পসিবল লাগে, আমাক সেফটি লাগে, আমাক সেফটি, এইটো বাউন্ডারি আমাক সেফটি লাগে। নিজৰ পইচা দিয়ে বনাইছে এই বস্তুটো, সরকারে জানিব নাজানিব এটা নাই, সরকারের পয়সাত মই বিশ্বাসও নকৰো। মুঠতে মানে আপোনালোকক ৰক্ষণাবেক্ষণ দিব লাগে, আমাকে দিব লাগে। বাস স্যার এইটোৱে আহে ৰাতিটো এক সাইডে থাকে, যোনফালে হাতী আহে ইফালে ফৰেষ্টৰ নাথাকে। চকে জনটা লিখতে রয়ে যে কালি কাগজ কি নাম বাতালে তোকে কিবা আছিল আৰু ফৰেষ্টৰ অনগাজুলি আহিছে, আহি ফালে যোনখিনিত হাতী থাকে এইখিনি ফৰেষ্টৰ হতে নাথাকে, সবে নিজৰ সেফটি। আজি যে আমি বাগানত থাকি পালে, আমি স্টাফত ঘুমাই গেলে, আমি গোটাই বাগানৰ লাইনৰ লৰা ছোৱালী গোটাই গুচি যায়, রাস্তার লগে ছোৱালী কেইটা তো হাতী কাটিব নাযায়, আমি কেইটা গুচাই গুচি যায়, কিন্তু সিহঁতৰ জেগাত আহিলে আমি গাড়ি খুঁজিলে গাড়িও নাপাওঁ। সরকার ভোটার সময় আসে, কিন্তু ভোটার চলে যাওয়ার পিছিয়ে কখনো নাই আসবে, আমাদের জীবনটা কিরকম হচ্ছে কিরকম নাই ওইটা কখনো দেখতে নাই আসে। আজি দেখ এতনা জীবন বাঁচাই কি আহি কোনো সরকার তো আসবো লাগে না, দেখবো লাগে কি করবো লাগে, ওইটা আমাদের জীবন চলে গেলেও মানে কোনো হেরি নেই, খালি আমাদেরকে ভোটটা মানে ভোট